কেইটামান দিন আধিৰা প্ৰায়ে এটা বদনামৰ সন্মুখীন হৈছিল। তাই হেনো ইহানৰ লগত চিনাজোকে লাগি থকাৰ নিচিনাকৈ লাগি থাকে। পিছে বদনাম সদনামৰ পিছত লাগি থকা মানুহ আধিৰা নহয়। তাইৰ মতে মানুহৰ নাম এটা আছে যিহেতু তাৰ লগত হয় সদনাম লাগিব নহয় বদনাম। আকাশখনৰ প্ৰতি থকা তাৰ মোহটোৰ বিষয়ে অৱগত আছিল আধিৰা। কেতিয়াবা শ্বুটিঙৰ মাজত সময় পালে ইহানে আকাশখনৰ ফালে বহু সময় ধৰি চাই থাকিছিল। পিছলৈ তাইও তাৰ লগতে আকাশখন নিৰীক্ষণ কৰিছিল আৰু আকাশখন সম্পৰ্কে সৌৰজগত সম্পৰ্কে ইহানৰ মুখৰ পৰা শুনি শুনিয়ে বহু কথা তাই মুখস্থ হৈ গৈছিল। ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হোৱাৰ দুমাহমান পিছৰ ঘটনা। এদিন ইহানে নিজৰ দৃশ্যাংশৰ মাজৰ অৱসৰৰ সময়ত আকাশখনৰ ফালে চাই জোনটোৰ লগত কথা পাতি আছিল। তাক তেনেকৈ আপোন মনে জোনটোৰ লগত কথা পাতি থকা দেখি আধিৰা হাঁহিত ফাটি পৰিছিল। তাইৰ সেই উচ্চ স্বৰৰ হাঁহিটোৱে সিদিনা ইহানক দুমোজাত পেলোৱাৰ লগে লগে তাইৰ ওচৰত সি অলপ লাজো পাইছিল। তৎক্ষণাত সি জোনবাইটোৰ পৰা চকু আঁতৰ কৰি আনি আধিৰাৰ হাঁহিৰ প্ৰকোপ কমিবলৈ ধৰা যেন অনুমান কৰি তাইক সুধিছিল, ইমানকৈ হাঁহিছা যে তুমি? চিৰিয়াছলি ইহান, হোৱাট? ইউ আৰ টকিং উইথ দ্য মুন? মই প্ৰায়ে জোনটোৰ লগত কথা পাতোঁ আৰু সৰুৰে পৰা পাতি আহিছোঁ। মুন ইজ মাই বেষ্ট ফ্ৰেণ্ড। সি আত্মবিশ্বাসেৰে কথাখিনি ক'লে। এই পৃথিৱীত কথা পাতিবলৈ ইমানেই মানুহৰ অভাৱ হৈ গ'লনে যে তুমি জোনটোক বেষ্ট ফ্ৰেণ্ড বনাব লগা হ'ল? আমাৰ দেখোন শ্বুটিং স্পটতেই প্ৰায় 50জনমান মানুহ আছে। তাৰে এজনৰ লগত বন্ধুত্ব কৰিলেই দেখোন হৈ যায়। স্বভাৱ সুলভ চঞ্চলতাখিনিৰে তাই উত্তৰ দিছিল। আছে, নাই হোৱা। মানুহৰ অভাৱ একেবাৰে হোৱা নাই। See, I have so many people all around me, but I have no one to share my feelings in this new city. So Moon is the one whom I can trust. Moon will never disclose my feelings with anyone else. তাৰ কথাখিনি শুনি অলপ সময় মৌন হৈ ৰৈছিল তাই। ঠিকেই, অন্ততঃ জোনবাইটোৱে তাৰ অনুভূতিবোৰ আনৰ আগত উদঙাই দি তাক আঘাত নকৰে। পলকতে আধিৰাৰ ইহানলৈ মৰম উপজিল আৰু কওঁ নকওঁকৈ তাক ক'লে, If you want, then you can trust me. I will always try to keep your emotions secure. আজি আধিৰাই আকাশখনলৈ চাই মনত কৰিছে অতীতৰ সেই মধুৰ দিনবোৰৰ কথা। তাৰ যে জোনটোৰ প্ৰতি ইমান বিশ্বাস আছিল বুলি ভবাৰ লগে লগে আধিৰাৰ চকুজুৰিয়ে এখুটা অশ্ৰুজল বৈ আহিল। আছিল শব্দটো তাইৰ একেবাৰে প্ৰিয় নহয়, কিন্তু এতিয়া তাই ইহানৰ ক্ষেত্ৰত আছিল শব্দটো ব্যৱহাৰ কৰিবলৈ বাধ্য। গোটেই আকাশখনত আধিৰাই আকৌ এবাৰ চকু ফুৰাই বিচাৰিছে কোনটো তৰা হৈ সি আকাশত জিলিকি আছে। নিশ্চয় সি জোনটোৰ কাষতেই স্থান ল'ব। জোন মানেই জোন কাশ্যপ আৰু জোনৰে আন এটা নাম ইহান। সলনি কৰি লৈছিল সি নিজৰ নামটো। যেতিয়াই অভিনয় জগতখনত বহলভাৱে খোজ পেলাবলৈ ইহান আগুৱাই আহিছিল, তেতিয়াই সি নিজৰ নামটো সলনি কৰিবলৈ বাধ্য হৈছিল। প্ৰথমতে সি নিজৰ নামটো সলনি কৰি ল'ব বিচৰা নাছিল। পিতৃ প্ৰদত্ত নাম এটা সলাও বুলিলে সলাই পেলাব পাৰিনে? কিন্তু সি যিখন জগতত কাম কৰিবলৈ আহিছে, এই জগতখন বৰ বিশাল। ইয়াত টিকি থাকিবলৈ হ'লে ইচ্ছা নকৰিলেও নিজকে সলনি কৰিবলগীয়া হয়। সেয়া হয়তো নিজৰ নামটোৰ পৰাই আৰম্ভ কৰিব লাগিব পাৰে। এই বিশাল প্ৰতিযোগীৰে ভৰপূৰ সাংস্কৃতিক জগতখনত নিজকে স্থায়ী কৰি ৰাখিবলৈ হ'লে যিকোনো মুহূৰ্ততে নিজক সলনি কৰিবলৈ কোনো এজন লোক প্ৰস্তুত হৈ থাকিব লাগে। ইহানে সুযোগ পালে আধিৰাক সুধিছিল, জীৱনটো কিয় ইমান অস্থিৰ? ইহানৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ আধিৰাৰ একো বিশেষ উত্তৰ নাছিল, কাৰণ তাইৰ মতে জীৱনটো অস্থিৰ নহয়, আমি মানুহবোৰহে অস্থিৰ। সদায় এটা কথাতে শান্তিৰে থাকিব নোৱাৰোঁ। আধিৰা কিন্তু এই ক্ষেত্ৰত খুবেই স্থিৰ। তাই জানে জীৱনটোৰ পৰা তাই কি বিচাৰে। সাংঘাতিক বাস্তৱমুখী ছোৱালী তাই। সৰুৰে পৰা যি কৰিব বিচাৰিছে তাকে কৰি আহিছে। কাৰো ক'তো কোনো ধৰণৰ বাধা নাই, কোনো আপত্তি নাই। মাক দেউতাকৰ একমাত্ৰ সন্তান আধিৰাই ইচ্ছা কৰাৰ লগে লগে সকলো হাতৰ মুঠিতে পাইছে। তাৰ বিপৰীতে কিন্তু ইহানে বিচৰা বস্তু পাবলৈ অপেক্ষা কৰিবলগীয়া হৈছে।
দেৰি হৈছিল যদিও বিচৰা ধৰণে সকলোবোৰ পোৱাৰ দিশে সি গতি কৰিছিল অৰ্থাৎ বিচৰাবোৰ বিচৰা ধৰণে পাই আহিছিল। কিন্তু হঠাৎ সি কিয় ইমান ডাঙৰ এটা সিদ্ধান্ত ল'লে সেয়াহে আধিৰাৰ আয়ত্তৰ বাহিৰত। যদি সিহঁত দুয়ো আগৰ দৰে থাকিলেহেঁতেন তেতিয়া হয়তো এনেধৰণৰ অঘটন এটা ইহানে ঘটাবলৈ সুবিধাই নাপালেহেঁতেন। কেইটামান দিন আধিৰা প্ৰায়ে এটা বদনামৰ সন্মুখীন হৈছিল। তাই হেনো ইহানৰ লগত চীনা জোকে লাগি থকাৰ নিচিনাকৈ লাগি থাকে। পিছে বদনাম সদনামৰ পিছত লাগি থকা মানুহ আধিৰা নহয়। তাইৰ মতে মানুহৰ নাম এটা আছে যিহেতু তাৰ লগত সদনাম লাগিব নহয় বদনাম। সদনাম লাগিলেও গপতে উৰি ফুৰা মানুহ তাই নহয় আৰু বদনাম লাগিলেও দুখেৰে উপচি থাকিব নোৱাৰে তাই। মুখখন আছে যিহেতু মানুহে যিকোনো কথা ক'ব। তাতে আৰু এতিয়া তাই অভিনেত্ৰী হিচাপে অলপ ওচৰত মানুহৰ মাজত পৰিচিতও হৈছে। বাহিৰৰ পৰা দেখিবলৈ এই ৰঙীন জগতখনত এইবোৰ তেনেই সাধাৰণ কথা। এইবোৰ কথাৰে মন ভৰাই তুলিলে নিজকে নিজে কষ্ট দিয়াৰ বাহিৰে আন একো নহয়। এনেও সঠিক সময়ত সকলো ঠিক হৈ যায় বুলি আধিৰাৰ বিশ্বাস আছে। সময় যদিও এই সময়ৰ হাততে সকলো প্ৰশ্নৰে উত্তৰ থাকে, তথাপি সময় বৰ নিষ্ঠুৰ। আধিৰায়ো এতিয়া অপেক্ষা কৰিব লাগিব সঠিক সময়লৈ। সেই যে সৰুতে লাগি চাই ৰৈছিল অভিনেতাৰ পৰা অভিনয়লৈ, নাটক অভিনয়ৰ প্ৰতি থকা তাৰ সৰুকালৰ হেঁপাহ আৰু স্মৃতিবোৰ ৰাতি বিয়লিলৈ অভিনয় চাই মনত থকাখিনি সি ৰাতিপুৱাই আইনাৰ আগত কৰি চাইছিল। নিখুঁত নহ'লেও সি নিজৰ অভিনয়ত নিজেই সন্তুষ্টি প্ৰকাশ কৰিছিল।